Hello guys, good morning. মই কাৰিশ্মা পুনৰ পৰা স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। এতিয়া মৰ্নিং 9:30 হৈছে। মই উঠিলোঁ আজি যিহেতু অফ আছিলে এজেগালৈ যোৱা কথা আছিলে তেওঁ কনফাৰ্ম হোৱা নাই। যদি যাওঁ আপোনালোকক দেখাই থাকিম আৰু মই ভাবিছোঁ আজিৰ দিনটো মই এনেকৈ আৰম্ভ কৰোঁ যিহেতু মোৰ অফ আছে কি কৰোঁ কি নকৰোঁ আজি আপোনালোকক দেখাবলৈ নিশ্চয় চেষ্টা কৰিম। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, এতিয়া সময় হৈছে 1 বাজিব। মই শুই গৈছিলোঁ ৰাতিপুৱা। মই মৰ্ণিং চাহ খালোঁ, চাহ খাই মেলি মই শুই গ'লোঁ কাৰণ মনটো মোৰ বিশেষ ভাল নহয়। কালিৰ পৰা এটি হাঁহিৰ কাৰণে মই নিজৰ মাজতে যুদ্ধ কৰি আছোঁ, বাট মোৰ হাঁহিটো ওলোৱা নাই। নাজানো কি হৈছে, হাঁহিৰ কাৰণেও যুদ্ধ কৰিব লাগে। আজিহে মোৰ ৰিয়েলাইজ হৈছে এটি হাঁহিৰ কাৰণে যে ইমান যুদ্ধ কৰিব লাগে। আৰু এতিয়া মই দুপৰীয়া আহাৰৰ কাৰণে কিবা কিবি ৰেডি কৰি আছোঁ। আজি বিশেষ একো নকৰোঁ কাৰণ মোৰ এনেও মনটো ভাল নহয়। মই এতিয়া দালি ভাজি আৰু ভাতকে খাম আৰু আজিৰ দিনটোত মই কি কৰিছোঁ অকণ দেখাবলৈ চেষ্টা কৰিম। আৰু চাওক মোৰ হাঁহি ওলোৱাই নাই। এটি হাঁহিৰ কাৰণে মই বহুত কান্দিব লগা হৈছে। হেল্ল' গাইজ, মৰ্ণিঙত মই কৈছিলোঁ মই এজেগালৈ যাম। হয়, মোৰ মনটো বহুত বেয়া আছিলে, বাট মই যিটোৰ কাৰণে মই কালি ডিউটি কৰিছোঁ, কালি ছুটি লোৱা নাই, আজি ছুটি লৈছোঁ। সেইটোৰ কাৰণে আজি মই সেই জেগালৈ গৈ আছোঁ আৰু আপোনালোকক দেখাম। মানে বিশেষ কিবা এটা আছে আৰু যাৰ আছে সি মোৰ কাৰণে বহুত খাছ হয়, তাৰ কাৰণে মই গৈ আছোঁ। আৰু মনটো বেয়া আছিলে, ভাবিছিলোঁ নাযাওঁ এবাৰ, বাট বেয়া লাগিছে কাৰণ যিটো কাৰণে মই কামটো কৰিছোঁ সেইটো কাৰণে যদি মোৰ কামটোৱে নহয় তো মোৰ অবভিয়াছলি বেয়া লাগিব। বাট সেইখিনি এৰি দিম, মই এতিয়া গৈ আছোঁ তাইৰ ওচৰলৈ আৰু আপোনালোকক দেখাই দিম। হেল্ল' গাইজ, মই ৰেডি হৈ গ'লোঁ। সম্পূৰ্ণ লুকটো দেখিব পাইছে। মই ৰেডি হৈ গ'লোঁ, এতিয়া যাম আৰু ওলাম আৰু সম্পূৰ্ণ লুকটো চাব। এনেকৈ মই আহি গ'লোঁ তাইৰ ওচৰত, আহিলোঁ, বাট মই বহুত মিছ কৰি দিছোঁ অহাৰ পাছতে। আৰু এতিয়া মই আহিলোঁ, আহি জাষ্ট তাইক লগ পালোঁ, ফেমিলি লগ পালোঁ আৰু ভালেই লাগিছিলে। মোৰ বহুতখিনি ভাল লাগিছে আৰু মই গোটেই মিছ কৰিলোঁ। বাট এইখিনিয়ে আছিলে তাইৰ মান ধৰা কাৰ্যসূচীটো আছিলে যাব। এতিয়া এয়া চব ৰেডি হৈছে আৰু চাই থাকিব আপোনালোকে। এইজনেই হৈছে আমাৰ আপাটো, যাৰ লগত আমি চেহনাজক দিম। আৰু বহুতেই ভাল লাগিছিলে আৰু চবেই ফূৰ্তিত আছিলে। এটা ভাল লগা সময়, ভাল লগা দৃশ্য এটা মই আজি কেটচ আপ কৰি লৈ আহিছোঁ।
বেলেগ হিচাপে খাম তাৰ লগত নেমু থাকিব পিঁয়াজ থাকিব এনেকৈ খাম আৰু দিম নেমু বেলেগ হিচাপে খাম আৰু ইয়াৰ পৰা মই 1 চিটিকমান দিম চাট মছলা কেনেকুৱা লাগিছে খাই আপোনালোকক জনাই আছো আৰু এইজনী মোৰ মাহীজান চাইছেনে তাই দেখাবলৈ নিদিয়ে মোক চিপছ আমাৰ পৰি গ'ল এতিয়া আমি খাই আছো চিপছ আৰু এয়া এইজনী মোৰ মাহীজান খাবা নেকি তাইক দেখাবলৈ নিদিয়ে মোৰ লগত তাইয়ে থাকে কিন্তু দেখাবলৈ মোক নিদিয়ে গাইছ খাবা নেকি মুখ লাগিব সেইকাৰণে তাই দিছে আপোনালোকক খাব নেকি কওক আকৌ কমেন্ট কৰিব এনেকৈ খাই পাইছে নেকি কমেন্ট খাই পাইছে চাগে এইটো কমেন্ট কৰিব আৰু বহুত টেষ্টি লাগে খাই এবাৰ ট্ৰাই কৰিব এপিনে মোৰ চুলিকেইটা ইগনোৰ কৰিব কাৰণ মই ৰুমত থাকিলে এনেকৈ থাকোঁ আপোনাৰ মোৰ বেগকেইটা আহা খাই ইগনোৰ কৰক মই কি দেখাবলৈ ট্ৰাই কৰিছোঁ সেইটো চালে হ'ল আৰু মোক চালে হ'ল টেষ্টি হেল্ল' গাইজ আজিৰ দিনটো ইমানকণে আছিলে ফুৰিলোঁ চুটিলোঁ কিন্তু মই বহুত ডাঙৰ এটা মিছ কৰিলোঁ অলপমান সোনকালে যাব লাগিছিলে কিন্তু মই অলপমান সোনকালে গ'লোঁ দেৰিকৈ সকলোবোৰ মিছ কৰিলোঁ জাষ্ট অলপ সময় তাইৰ লগত কটাব পাৰিছোঁ আৰু সেইকণ সময় কটাইছোঁ আৰু সেইকণ সময়ে মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু ইমানকণে আছিলে আজিৰ ভিডিঅ'টোত যদি মোৰ ভিডিঅ'টো আজি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আজিলৈ ইমানেই বাই বাই লাভ ইউ অল